পাগল হৈ গৈছোঁ ৰে হে গাইজ বিহু মাৰিব আহি নাচনীৰ অৱস্থা চাওক হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু এতিয়া সময় হৈছে পূৰা ৰাতিপুৱা 3:10 আৰু ইমান ৰাতিপুৱাখনো কিয় উঠিছোঁ তাৰো নিশ্চয় বিশেষ কাৰণ আছে টাটা দিয়া টাটা এইফালে টাটা টাটা দিয়া শুভ যাত্ৰা টাটা শুনো টাটা মায়ে দি থৈ যাব বেটা মায়ে দি থৈ যাব ভালকে ফাৰ্ষ্ট প্ৰাইজ কোনে পাব আমাৰ ডিমু ফাৰ্ষ্ট প্ৰাইজ আনিব আজি বাই বাই গাইজ আমাৰ ব্ৰাছ কৰিব সময় পোৱা নাই চ' গাড়ীতে ব্ৰাছ কৰি আহি আছে আমাৰ ধুনীয়া এতিয়া ৰঙিয়াত ৰৈ দিছোঁ কাৰণ ডিম্পি পাৰ ফুল নাই খোপাত এয়া খোপাটো খালী হৈ আছে ডিম্পি পাৰ আৰু যিহেতু অৰিজিনেল ফুল লাগে কম্পিটিশ্যনত সেইকাৰণে ৰজনীগন্ধা ফুল ল'বৰ কাৰণে ইয়াত আমি ৰৈছোঁ এইফালে দোকান আৰু যিহেতু চিজন কপৌ ফুল নাপাওঁ সেইকাৰণে আমি কি লৈ আছোঁ ৰজনীগন্ধা আৰু ৰজনীগন্ধা আছেনে নাই তাকো নাজানো বিচাৰি আছোঁ এতিয়া এয়া আমাৰ ফুল বিচাৰি আছোঁ এইফালে দাঁতকেইটা চাফা হৈছে এয়া আমি ফুল ল'ব ৰৈছোঁ ইয়াতে ৰঙিয়া শিৱ মন্দিৰৰ ওচৰত এইফালে শিৱ মন্দিৰ আৰু ফুল নালাগে নেকি ফুল কিয় লাগে খোপাত মাৰিব কেঁচা ফুল লাগে ৰজনীগন্ধা যিহেতু এতিয়া কপৌ ফুল নাপাওঁ ছিজনতহে পাওঁ চ' আমি ৰজনীগন্ধা ফুল বিচাৰি আছোঁ ইয়াতে বিচাৰি আছোঁ মানে কিনিব গৈছোঁ ইমান ধুনীয়া ফুল আছে দোকানী মোক দি দিয়ক এনে ফুল এইটো ইয়াতে ফুল বিচাৰি পোৱা নাই অথনিৰ পৰা ইমান কণ ফুল আছে ইয়াতে ফুল পাইছে নাই ৰাজুদা ফুল পোৱা নাই নেকি ৰঙীয়া ফুলটো বহুত দাম হৈছে তাৰমানে সেইকাৰণে অলপ ভেজাল হৈ আছে ইমান দাম লৈছে ফুলৰ গছৰ ফুল নহয় কি খাবি কি খাবি নেকি এয়া ৰজনীগন্ধা আমাৰ মাজত আহি উপস্থিত হৈছে ৰজনীগন্ধা এয়া ৰজনীগন্ধা এডাল হ'লে হ'ল নেকি পাই ইমান মৰম লগা ন ৰজনীগন্ধা আহি গ'ল ডিম্পিবাৰ খোপাৰ কাৰণে খোপাত হেৰিয়াই চেৰিয়াই আপোনালোকক পিছত দেখুৱাই আছোঁ আৰু এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ সৰভোগলৈ কাৰণ আজি তাত মাঘী উৎসৱ বৰনগৰ মাঘী উৎসৱ বৰ বিহুৱতী আৰু বোৱাৰী বিহুৱতী কম্পিটিশ্যন হ'ব চ' ডিম্পি বাই আজি কম্পিটিশ্যন কৰিবলৈ যাব লগতে আমিও গৈ আছোঁ মানে মই এনেই গৈ আছোঁ আৰু তাইৰ লগত গতিকে আপোনালোকে চাই থাকক আগলৈকে ভিডিঅ'টো সম্পূৰ্ণখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম কি পাৰোঁ কি নোৱাৰোঁ সেয়া মই নাজানো কিন্তু দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক ইমান ধুনীয়া হেৰি চাব হেৰি দি দিবা কালি লৈছোঁ ইমান পইচা লাগে ট্ৰল গেটত বাপৰে পইচা দিবই লাগিব এখন কি নদী বেকি বেকাত কি কৈছে নেকি চোৱা না নদীতে চোৱা না মেলি ডিম্পি বা বুকুখন কেনেকুৱা লাগছে আমি পালোঁ আৰু এতিয়া আমি পেট পূজা কৰি লওঁ ডিম্পিবা দিবা পেট পূজা কৰি লওঁ আমি কি খোৱাটো আগত তাৰপিছত এইবিলাক চব পাছত কি খাম এতিয়া কি খাবা কি খাম আৰু এনাৰ্জি আনি লওঁ হা কি মানে আজি কিমান হাজাৰ আনবা আৰু কি আৰু কিবা লাগিব হা কি লাগিব আৰু আমাৰ জিভাখন লেতেৰা হৈ আছে দেখাই দে ৰাম খালি অহাৰ পৰা কাপোৰ তিনিবাৰমান কাপোৰযোৰ খুলিলেই তাই খুলি দিলে একদম ধুনীয়া হ'ব লাগিব সেইফালে নায়েই কোনফালে যাম মুখখন এই ডাঙৰ দেখিছে কি মানে কি গ্লাছ পাইছ নাইকিয়া কি হ'ল
কি পিন্ধাই দিছে আজি মই কাপোৰ এইকেইজনী একো পিন্ধাবই নাজানি অহাৰ পৰা খালি মেকআপে কৰি আছে আগতে কাপোৰ কি ধুনীয়া আজিকালি কাপোৰে উঠিয়ে নাইকিয়া হৈছে মাংসই নাইকিয়া নাচিব নাজানে চোতাল বেকা বুলি কয় সঁচাই দে বেয়া আহি ইয়াতে অকণমান ৰেষ্ট লৈছোঁ এইফালে আমাৰ গাড়ীখন আৰু এইফালে গেষ্ট হাউচ ইয়াতে মানে যিখিনি দূৰৰ পৰা আহিছে ইয়াত ৰেষ্ট লৈ আছে আৰু নিজৰ ষ্টাইলৰ জানিবহে লাগিছে সেই গাইজ বিহু মাৰিব আহি নাচনীৰ অৱস্থা চাওক বহুত কেইটা বজাত উঠিছা কিয় মেকআপ ৰাতিপুৱা 3টাৰ পৰা এতিয়া গধূলি 3টালৈ মেকআপে কৰি আছে নাচিব হ'লে পোৱা নাই মেকআপ কৰি কৰি গাড়ীৰ ভিতৰত টোপনি এইফালে ধুলীয়াও মোবাইল চাই আছে এইফালে কি 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 টোপনি লাগিছে অৱস্থা অৱস্থা আমাৰে অৱস্থা 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 হয় নেকি বাইদেউ আপুনি কি হৈ গ'ল তাৰমানে খাম আকৌ এতিয়া খাম খোৱাটো আগত খোৱা আগত এইবিলাক নাচ গান সেইকাৰণে তই অৱস্থা গোন্ধ পাই গাড়ীত মোবাইল চালি মাথা ঘূৰৈ বা ফেচিলিটি এয়া একেবাৰে ওচৰতে এখন থান গৰখীয়া থান মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই অথনিৰে পৰা তাত ৰৈহে আছিলোঁ গাড়ীত বৰিং হয় কিন্তু গমেই নাপাওঁ ইয়াতে যে ইমান ধুনীয়া এখন থান আছে গৰখীয়া থান সৰভোগত চাওকচোন ইমান ধুনীয়া হোৱা পানীৰ মাজত শ্ৰীকৃষ্ণ তাৰপিছত এয়া এইফালে খুব ধুনীয়া আৰু এইফালে মূৰ্তিবোৰ ধুনীয়াকৈ সজাই তোলা হৈছে হেল্ল' এভৰিৱান ফাইনেলি আমাৰ প্ৰগ্ৰেম খতম আৰু আমাৰ নাচনী চুলি তুলি কি হ'ল চুলিবিলাক খপৰা নে জপৰা চ' এইফালে আমাৰ প্ৰগ্ৰেম চলি আছে বেলেগৰ এইফালে আৰু আমাৰ ডিম্পি বাৰ খতম হ'ল এইফালে বৰ বিহুৱতী চলি আছে ন বৰ বিহুৱতী চলি আছে আৰু আমাৰ বোৱাৰী বিহুৱতীত আমাৰ ডিম্পি সন্দিকৈ বাইদেউ আমাৰ ছেকেণ্ড পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গতিকে মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন থেংক ইউ আৰু ডিম্পি বাই যিহেতু ছেকেণ্ড পুৰস্কাৰ পাবলৈ সক্ষম হ'লে এইখন আমাৰ ডিম্পি বাৰ মানপত্ৰ মানে চেল্ফি হৈছে চৌলটা তাৰপিছত আৰু এখন কিতাপখন দেখুৱাই দিছোঁ এইখন বিহু জিজ্ঞাসা এখন কিতাপ তাৰপিছত লগতে অকণমান মাননি আৰু এখন কি বুলি কয় এইখনক কি বুলি কয় এখন দিয়ে আৰু এনেকৈ এখন যে পিন্ধাই দিয়ে তাৰপিছত এটা জাপিটো গামোচা এখন জাপি এটা গতিকে এনেকৈ আমাৰ ডিম্পি বাই সন্মান পাবলৈ সক্ষম হৈছে গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি